নমস্কাৰ বন্ধুসকল, ২ নং কোdomoni গাঁৱত যোনখন উপহাৰ কুপনৰ খেল পাতিব ওলাইছিলে সেই খেলখনৰ বিষয়ে মই আৰু এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু খেলখন যেনেকৈ আপোনালোকে যেনেকৈ আশাৰে বাট চাই আছিলে সুকলমে হ'ব বুলি ময়ো তেনেকৈ বাট চাই আছিলোঁ। ময়ো এজন বায়াৰ হয়, ময়ো বাট চাই আছিলোঁ। কিন্তু খেলখন সম্পূৰ্ণৰূপে প্ৰবঞ্চনা আমাৰ লগত কৰা হ'ল, গোটেই অসমবাসী ৰাইজৰ লগত প্ৰবঞ্চনা কৰা হ'ল। আৰু তাৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ। আৰু আপোনালোকক দুটামান আপোনাৰ ভিডিঅ' নহয় মানে আপোনালোকৰ পেপাৰৰ নিউজ এটা দেখাবলৈ যাওঁ, আপোনালোক চাব, তেতিয়া গম পাব এই মানে খেলখনৰ আঁৰত যোনে প্ৰবঞ্চনা কৰিছে, প্ৰবঞ্চনা কৰা আঁৰৰ পিছত কোনজন মানুহ আছে সেই মানুহজনৰ নামটো দিয়া হৈছে। আপোনালোকে চাই থাকক ভিডিঅ'। প্ৰথমে ইন্ট্ৰ'টো দি লওঁ। ৱেলকাম বেক টু নিউ এপিছড অফ নিখিলছ ব্লগ আল্টিমেট। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু তেওঁলোকক এতিয়া ভিডিঅ'ৰ বাকী অংশখিনি আপোনালোকে চাই থাকক, মই ইয়াৰ বিষয়ে জনাই আছোঁ। আজি আপোনালোকে গম পায় যে খেলখন হ'ব বুলি বহুতে গমো নাপায়, বহুতে গমো পায়। আৰু যোনসকল কমিটিয়ে আপোনাৰ খেলখন পাতিছিলে তেওঁলোকে আপোনালোকৰ এটা ইউটিউব চেনেল আছে আশা উপহাৰ কুপন বুলি, তাত এটা আপডেট দিছিলে আজি যে খেলখন 18 তাৰিখে হ'ব বুলি। আৰু এসপ্তাহ আগতেও আপডেট দিছিলে। সেই মৰ্মে মানে আমি সকলোৱে ভাবিছিলোঁ 18 তাৰিখে খেলখন হ'ব। খেলখন কিন্তু লাইভ কৰা নহ'ল, খেলখন পাতিছে কিন্তু খেলখন এনেকৈ খেলোৱা হ'ল যে এটা বন্ধ কোঠালিৰ মাজত 4-5জন মানুহে খেলখন পাতিলে, খেলখনৰ ৰিজাল্টটো উলিয়াই দিলে। আৰু এনেকুৱাকৈ উলিয়াইছে যোনখিনি টিকেট আপোনালোকৰ এনেকুৱাকৈ খেলখন উলিয়াইছে বন্ধকত যোনখিনি টিকেট চেল হোৱা নাই সেই টিকেট চেল নোহোৱাখিনিৰ মাজৰ পৰা খেলখনৰ ৰিজাল্টটো উলিয়াই দিছে। মই ৰিজাল্ট শ্বিটটো আপোনালোকক দিম অলপ পাছতে। আপোনালোকে আমাৰ ভিডিঅ'ত চাব পাৰিব, ভিডিঅ'ত প'ষ্ট কৰি চাব পাৰিব। আপোনালোকে প'ষ্ট কৰি আপোনালোকে জুম কৰি চাব যে এটাও টিকেট মানে আপোনালোকৰ কিনাৰ ভিতৰত মানে ফচা নাই, মানে আপোনাৰ গাড়ী এখনো, গাড়ী বাইক যিকোনো হওক মানে এটাও ফচা নাই। আৰু এটা কথা আপোনালোকক জনাওঁ যে এতিয়ালৈকে এটাও নিউজ এনেকুৱা অহা নাই যে যোনকেইটা নাম্বাৰ ৰিজাল্ট শ্বিটৰ উলিয়াই দিছে তাৰ মাজৰ পৰা কোনোবা এজন মানুহে হ'লেও পাইছে বুলি এতিয়ালৈকে আপডেট অহা নাই। ক'তো ইউটিউব চেনেলত মানে দেখিবলৈও পোৱা নাই। আৰু মই নিজেও শুনা নাই যে সেই ৰিজাল্ট শ্বিটৰ নাম্বাৰ যোনকেইটা উলিয়াই দিছে তাৰ ভিতৰত কোনোবা এজনে পাইছে বুলি। সেইটো মানে এনেকুৱা প্ৰবঞ্চনা বলি কৰিব নালাগিছিলে। আৰু এই প্ৰবঞ্চনা বলি আপোনাৰ গোটেই অসমৰ লগতে চলাইছে কমিটিয়ে। এই কমিটিত থকা মানুহকেইজন লগতে আপোনাৰ মই ভিডিঅ' এটা কমিটিত লগাই দিম। কমিটিয়ে আজি যোনটো আপডেট দিছে সেই আপডেটটো মই ভিডিঅ' লগাই দিম। আৰু ভিডিঅ'টো যেতিয়া ল'ৰাকেইজনে কৈ আছে কথাখিনি, সেই কথাখিনি কৈ থাকোঁতে তাৰ পিছত মানে বেক চাইডত আঁৰত কোনোবা মানুহ এজনে তেখেতলোকক শিকাই আছে এনেকৈ ক'ব লাগে তেনেকৈ ক'ব লাগে বুলি। সেইজনো মানে প্ৰবঞ্চনাৰ লগত জড়িত হ'ব পাৰে মানুহজন। আৰু সেই মানুহজন কোন হয় এতিয়ালৈকে ভিডিঅ'ত ওলোৱা নাই, সেইটো চবতকৈ ৰহস্যজনক কথা। আৰু তেনেকুৱা কৰিব নালাগিছিলে গোটেই অসমবাসীৰ লগত প্ৰবঞ্চনা। আৰু লগত মোৰ লগত হৈছে, ময়ো এজন বায়াৰ হয়, মই দেখিব পাইছে, আপোনালোকক দেখাই দিছোঁ ইয়াত চাওক। এখন দুখন নহয়, আপোনালোকক দেখাবলৈ লৈছোঁ। এখন দুখন বুলি কথা নাই, মই বহুত টিকেট লৈছোঁ। এইফালে চাওক ইমানখিনি টিকেট লৈছোঁ। এইবিলাক মই ইমানখিনি টিকেট লৈছোঁ, মোৰ বাহিৰে আৰু কিমান এবাৰ টিকেট লৈছে। তেখেতলোকৰ গোটেই পইচাখিনি গ'ল, আমাৰো গোটেই পইচাখিনি পানীত গ'ল। তেনেকুৱা কৰিব নালাগিছিলে। আৰু যোনকেইজনে কৰিছে খেলখনৰ কমিটিত জড়িত হৈ আছে সেই কমিটিৰ ল'ৰাকেইজনক মানে উচিত ব্যৱস্থা ল'ব লাগে। আৰু আৰক্ষীয়ে ইয়াত সোধা পোছা কৰিব লাগে। সোধা পোছা কৰিলে নিশ্চয় ওলাব ইয়াৰ আঁৰৰ কাহিনী। যোৱা 11 জুন তাৰিখে 2 নং কোdomoni নামঘৰ হোটেলত আমি যিটো উপহাৰ কুপন খেল অনুষ্ঠিত কৰিব বিচাৰিছিলোঁ, বিশেষ কাৰণবশতঃ এইটো আমি বাতিল কৰিছিলোঁ। 18 জুন তাৰিখে আমি খেলখন অনুষ্ঠিত কৰিম বুলি ৰাজহুৱা হিচাপে প্ৰতিশ্ৰুতি দিছিলোঁ। 18 জুন তাৰিখে দেওবাৰে 11 বজাত উপহাৰ কুপন খেলখন ফলাফল আপোনালোকে জানিব পাৰিব। টিকেটৰ বেক ভিডিঅ'টো যিটো আছে তাত 3টা হোৱাটছআপৰ প্ৰফাইল পিকচাৰ নাম্বাৰ আছে, তাত ৰিজাল্টখিনি আপোনালোকে পাব। আৰু 19 তাৰিখে আপোনালোকে অসমীয়া প্ৰতিদিন আৰু নিয়মীয়া বাৰ্তাত গোটেই ফলাফলসমূহ অসম ৰাইজে জানিব পাৰিব। আৰু আপোনালোকৰ আমি এইটো খেলখন আয়োজিত কৰাৰ কাৰণে বহুতখিনি প্ৰব্লেম যিখিনি হ'ল আৰু আপোনালোকৰ সময়মতে আমি খেলখন উপভোগ কৰিব দিব নোৱাৰিলোঁ। তাৰ কাৰণে আমি অসমবাসীৰ ওচৰত ক্ষমা খুজিছোঁ। আৰু বহুত কষ্টৰ ফলত আপোনালোকক এই খেলখন আয়োজিত কৰিলোঁ। আৰু আপোনালোকেও যাতে খেলখন ভাল আৰু সুন্দৰভাৱে পৰিচালনা কৰি এই খেলৰ ৰিজাল্টসমূহ আপোনালোকে আপোনাৰ
নিয়মে বাৰ্তা প্ৰতিদিন টাইমত আৰু 18 তাৰিখৰ দিনাখন আপোনালোকে এই ৰিজাল্ট 12টা বজাৰ ভিতৰত পাই যাব। আৰু এটা কথা বন্ধুসকল শুনিবলৈ পাইছোঁ যে খেলখন পাতিবৰ কাৰণে খেলখন অনুষ্ঠিত কৰিবৰ কাৰণে যদি পুলিচ প্ৰশাসনে পাৰ্মিশ্যন দিয়া নাছিলে, পাৰ্মিশ্যন দিয়া নাই, তাৰ স্বত্তেও টিকেটখিনি কিয় বিক্ৰী কৰি আছিলে? টিকেটখিনি বিক্ৰী কৰোঁতে কি আপোনাৰ প্ৰশাসনৰ কি অলপো আপোনাৰ দৃষ্টিগোচৰ হোৱা নাছিলে, কাণত শুনা নাছিলে? টাউনত ইমান আপোনাৰ বেনাৰ চেনাৰ লগাই থৈছে, গোটেই গাড়ী লৈ ঘূৰি ফুৰিছে, টিকেট টাউনত চলে, গোটেই অঞ্চলতে, গোটেই তিনিচুকীয়া টাউনতে, গোটেই অসমতে গোটেই বিক্ৰী কৰিছে, নৰ্থ ইষ্টতো বিক্ৰী কৰিছে। তো তেনেহ'লে কি কোনো এজন আৰক্ষীৰ দৃষ্টিগোচৰ হোৱা নাছিলে যে সেইখনেই খেল কদমনি বুলি ক'লে, 2 নং কদমনি বুলি ক'লে সেইখনেই খেল অনুষ্ঠিত কৰা হৈছিলে? আপোনাৰ যদি পুলিচ প্ৰশাসনে দিয়া নাছিলে, সেইবাবে পুলিচ প্ৰশাসনে ভালকৈ এইটো চালি জাৰি ইয়াৰ ওপৰত উচিত ব্যৱস্থা ল'ব লাগে আৰু গোটেই অসমবাসীক ন্যায় দিব লাগে। বলক তেনেহ'লে এতিয়া আপোনালোকে চাওক মোৰ ভিডিঅ'টোত মই 16 তাৰিখে যোৱা 16 জুন তাৰিখে এটা প্ৰতিদিন পেপাৰত নিউজ ওলাইছিলে, নিউজটো আপোনালোকৰ আগত লগাই দিছোঁ, আপোনালোকে জুম কৰি ধুনীয়াকৈ পঢ়ি চাই লওক, প'ষ্ট কৰি। বলক তেনেহ'লে চাই লওক। খেলখন 11 তাৰিখে হ'ব বুলি কৈছিলে, 11 তাৰিখে নহ'ল। 11 তাৰিখে নহওঁতে খেলখন সকলো মানুহে বুজি পাইছে, বহুত মানুহে বুজিও পোৱা নাই। বুজি পোৱাসকলে বুজি পাইছে যে কেতিয়াবা এনেকুৱা ভুল হৈ যায়, কেতিয়াবা কমিটিৰ প্ৰব্লেম হ'ব পাৰে, সেইবাবে খেলখন পষ্টপন কৰিব লগা হয়। অকল এই খেলখন লটাৰী খেলখন বুলিয়ে নহয়, বাকী কিছুমান কামতো এনেকুৱা কি হয়, আপোনালোকৰ তাৰিখটো পিছুৱাব লগা হৈ যায়। বিয়া এখন কিবা প্ৰব্লেম হ'লে আপোনালোকৰ তাৰিখটো পিছুৱাব লগা হয় যে সেই বস্তুটো আমি বুজি পাওঁ। কিন্তু যে আপোনাৰ 11 তাৰিখে নহ'ল, ঠিক আছে, নহ'ল বাৰু, ঠিক আছে, আমি সকলোৱে মানি ল'লোঁ। কিন্তু এই 18 তাৰিখেও যে একেই কামটো কৰিলে আৰু যেতিয়া ৰিজাল্টটো দিছে, ৰিজাল্টটো কি হিচাপত দিলে আমি কোনো আজিলৈকে গমেই নাপাওঁ। লাইভ নিদিলে, তাত কোনো মানুহ আপোনালোকৰ উপস্থিত হ'ব নোৱাৰিলে খেলখন চাবৰ কাৰণে। তাৰ লোকেল মানুহ গৈছে কিজন খেলখন চাবৰ কাৰণে, বা বাহিৰৰ মানুহ চাব আহিছে আশাত খেলখন লাইভ। কিন্তু যে কমিটিয়ে এটা আপডেট দি নিজৰ মাজতে খেলখন পাতি ৰিজাল্টটো দি দিলে, তেনেকৈতো কৰা নহয়। তেনেকৈ খেলখন পতা নহ'ব। কাৰণ গোটেই অসমৰ মানুহে কিনিছে, অসমৰ নহয় গোটেই ভাৰতৰ মানুহে কিনিছে বুলি ক'ব পাৰি, গোটেই নৰ্থ ইষ্টৰ মানুহে কিনিছে বুলি ক'ব পাৰি। নৰ্থ ইষ্টৰ মানুহ কিনাৰ লগতে তেনেকুৱা কেলৈ কৰিলে, সেইটো আমাক প্ৰশ্ন লাগে। প্ৰশ্নটোৰ উত্তৰ যদি কমিটিয়ে আমাক দি দিয়ে তেনেহ'লে আমি নিশ্চয় আনন্দিত হ'ম। আৰু আমি প্ৰাইজ পাম বুলি কেতিয়াও ভাবি টিকেট লোৱা নাছিলোঁ। আৰু আমি নামঘৰ নামত খেলাইছে বাবেহে আমি যদি আমি টিকেটৰ প্ৰাইজো নাপাওঁ, আমাৰ পইচাটো আমি বেয়া কামত লগা নাই বুলি, মই আগৰ ভিডিঅ'টো কৈছোঁ, আমি বেয়া কামত লগোৱা নাই পইচাটো বুলি ভাবি আমি খেলখন উপভোগ কৰিম বুলি কৈ আছিলোঁ। আৰু ভগৱানৰ নামত এনেকুৱা এটা খেল খেলিব নালাগে। আৰু যোনসকলে এনেকুৱা কৰিছে, সেই বস্তুটো কৰিছে, বহুত বেয়া কৰিছে, তেনেকুৱা আগলৈ নকৰিব। তেনেকৈ তিতাবৰ আৰু গুৱাহাটীত যেনেকৈ ইমান ডাঙৰ খেল পাতিছিলে, তেনেকৈ তিনিচুকীয়াত প্ৰথমবাৰৰ কাৰণে ইমান ডাঙৰকৈ খেল এখন পাতিছিলে, ভাল লাগিছিলে শুনি। আৰু সেইবাবে টিকেট ক্ৰয় কৰিছিলোঁ আৰু খেলখন চাবলৈ যাম বুলি ভাবিছিলোঁ, উপভোগ কৰিব যাম বুলি ভাবিছিলোঁ। কিন্তু চব বন্ধ হৈ গ'ল, চব চেঁচা পানী ঢালি দিলে। সকলোৱে যেনেকৈ আপোনাৰ 11 তাৰিখৰ কাৰণে ৱেইট কৰি আছিলে, খেলখন হ'ব। মই সেই 11 তাৰিখে ৱেইট কৰি আছিলোঁ, খেলখন হ'ব, ধুনীয়াকৈ যাম, ভিডিঅ' এটা বনাম। তাৰপিছতে গোটেই অসমবাসী মানে বাহিৰৰ পৰাও গোটেই টিকেট কিনিছে ন, গোটেই নৰ্থ ইষ্টৰ। এতিয়া ইউটিউবত যদি দিয়া হয়, মানুহে সুবিধা হয় চাবৰ কাৰণে ৰিজাল্টখিনি। ইমান দূৰৰ পৰা ক'ত চাব আহিব, কাক কল কৰিব, ধৰি লওক কমিটিক যদি কল কৰিলেও কি হয়, কমিটিয়ে কেতিয়াবা ৰিচিভ কৰিব নোৱাৰে, কাৰণ বহুত ফোন আহি থাকে ন, সেইকাৰণে ৰিচিভ কৰিব নোৱাৰে। মই কি কৰিছিলোঁ, ইউটিউবৰ যোগেদি আপোনালোকৰ গোটেই অসমবাসীৰ সুবিধা হ'বৰ কাৰণে খেলখনৰ কাৰণে ৱেইট কৰি আছিলোঁ। ধুনীয়াকৈ ভিডিঅ' এটা বনাম, ভিডিঅ'টো বনাই অসমবাসীক মই অলপ সহায় কৰিম যে ৰিজাল্টটো পাবৰ কাৰণে। তাত মোৰ কোনো স্বাৰ্থ নাছিলে। ময়ো এজন বায়াৰহে, মই টিকেট কিনিছিলোঁ। মোৰ টিকেট মই মানে প্ৰাইজটো পাওঁ নেপাওঁ সেইটো পাছৰ কথা, সেইটো লাকৰ কথা। কাৰণ ইমান টিকেট ছপাইছে, 5 কোটি টকীয়া এখন ডাঙৰ খেল, সেই খেলখনত কাৰ ভাগ্য ক'ত উজলিব কোনেও নাজানে। সেইকাৰণে মই কেতিয়াও প্ৰাইজৰ আশা কৰা নাছিলোঁ। মই এটা ভাল ভিডিঅ' বনাম, মোৰ ভাল ভিউজ আহক, মোৰ এটাই উদ্দেশ্য আছিলে ভাল ভিউজ আহক, মোৰ চেনেলটো অলপ গ্ৰ' কৰক, আপোনালোকে ছাপৰ্ট কৰিব বুলি মই এটা ভাল ভিডিঅ' বনাব বিচাৰি আছিলোঁ। কিন্তু চব চেঁচা পানী ঢালি দিলে এই কমিটিখনে আৰু এই খেলখনে। সেইকাৰণে এনেকুৱা কৰিব নালাগে। আৰু বাকী আপোনালোকে কি কৰিব, উপায় নাই। যদি কোনোবাই ইয়াৰ উচিত ব্যৱস্থা লৈছে, কোনোবাই যদি কেছ কৰিছে, সেইটো মই শুনিবলৈ পাইছোঁ। ইয়াৰ ওপৰত আপোনাৰ গোচৰ দিয়া হৈছে থানাত। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।